হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাৰিপদ এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ আলু চিপছ। বৰষুণ দি আছিল কাৰণে কিবা এটা মুচমুচীয়া খাব মন গ'ল, সেইবাবে ভাবিলোঁ আলু চিপছকে বনাওঁ। আপোনালোকৰ এনেকুৱা হয়নে? মোৰ কিন্তু বৰষুণ দিলেই কিবা এটা মুচমুচীয়া বস্তু খাব মন যায়। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। ব'লক এতিয়া আমি আলু চিপছ বনাওঁ। আলু চিপছৰ কাৰণে লৈ লৈছোঁ 3টা মিডিয়াম সাইজৰ আলু। এতিয়া আলুখিনিৰ বাকলি গুচাই গোটা গুটিকৈ আলুখিনি ধুই ল'ম। এতিয়া বাকলি গুচাই মই আলুখিনি ধুই লৈছোঁ। এখন এক্সট্ৰা থাল লৈ লৈছোঁ। থালখন ধুনীয়াকৈ মুচি দিছোঁ যাতে পানী নাথাকে, সেইটো মন কৰিব। আৰু আলুকেইটাও টাৱেলেৰে পানী নোহোৱাকৈ মুচি লৈছোঁ। যিহেতুকে আমি ইনষ্টেণ্ট বনাম, সেইকাৰণে এইটো মন কৰিব যাতে পানী নাথাকে। লৈ লৈছোঁ এখন ৰুকনি। এতিয়া যিটো তাত চিপছ কাটাৰ আছে সেইটোৰে আলুখিনি মই কাটি লৈছোঁ এনেদৰে। মোৰ ওচৰত এইখন ৰুকনি আছিল কাৰণে মই এইখনেই লৈছোঁ। আপোনাৰ ওচৰত যিখন থাকে সেইখনেই ল'ব পাৰিব। এইখনত কিন্তু খুব ধুনীয়া পাতল পাতলকৈ ওলায়। আমাৰ যিটো প্লেইন লেজৰ পেকেট আছে, একদম দেখিব আৰু খাব চিপছখিনি সেইটো পেকেটৰ নিচিনাই হয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। মই প্ৰথমতে এটা আলু এনেকৈ কাটি লৈছোঁ। দেখিছেনে? এখন লৈ লৈছোঁ চালনী। এতিয়া তাৰ ওপৰত এখন চাফা গামোচা দি দিছোঁ আৰু আলুৰ টুকুৰাবিলাক এনেকৈ পাতি দিছোঁ। প্ৰথমতে মই এটা আলু কৰি পেলাই এইখিনি মেলি লৈছোঁ। তাৰপিছত আৰু এটা কৰি পেলাই মেলি লৈছোঁ। এটা আলু মই ব্যৱহাৰেই নকৰিলোঁ, এইখিনিয়ে বহুত হৈ গ'ল বাবে। 2টা আলুতে ইমান হৈ গৈছে। এখন আৰু শুকান টাৱেল লৈ লৈছোঁ আৰু আলুবিলাকৰ ওপৰত এনেকৈ টেপ টেপ কৰি দিছোঁ যাতে আলুবিলাকৰ লাগি থকা পানীবিলাক টাৱেলখনত গুচি আহে। কেৰাহী এখন পাতি দিছোঁ, দি দিছোঁ ৰিফাইন। এইখিনি এতিয়া মই ভাজি ল'ম চিপছখিনি। তেলটো গৰম হৈ গৈছে। উঠাওঁতে অকণমান সাৱধানেৰে উঠাব, গোটেইখিনি একেলগতে লৈ নল'ব। লাগি গ'লে ভাল নহ'ব বস্তুটো, এটা এটা হৈ থাকিলে ভাল হ'ব। সেইটো অকণমান সাৱধানে কৰিব। এইখিনি প্ৰায় হৈ গৈছে আৰু বাকীখিনিও মই অলপ অলপকৈ এনেদৰে ভাজি ল'ম। গোটেইখিনি মোৰ ভজা হৈ গ'ল। দেখিছেনে কি ধুনীয়া শব্দ উঠিছে? একেবাৰে মুচমুচীয়া হৈছে। এক পিচ ভাঙি দেখাইছোঁ। এনেদৰে বনাই খাই চাবচোন কেতিয়াবা, খুব বেছি ধুনীয়া হয় আৰু মুচমুচীয়া হয়। এতিয়া ইয়াত দি দিম মই অকণমান নিমখ আৰু অকণমান চাট মছলা দিম। যিহেতুকে মোৰ ঘৰত সৰু বেবী আছে, সেইবাবে মই জলকীয়াৰ গুড়ি বা জালুকৰ গুড়ি ব্যৱহাৰ কৰা নাই। আপোনালোকে কৰিব পাৰে। শব্দটো মন কৰকচোন কি ধুনীয়া হৈছে। দেখিছেনে? 2টা আলুৰে ইমান হৈছে। আমি যিটো 5 টকীয়া পেকেট খাওঁ, সেইটোত কিমান আলু থাকিব পাৰে এবাৰ ভাবিবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ সামৰিছোঁ।